আপোনালোকক একেবাৰে শ্বৰ্ট টিক্সত শিকাই দিছোঁ আপোনালোকৰ যদি এনেকৈ অংগটো থাকে চ' আকৌ এইটো যদি আপোনালোকক এনেকৈ উলিয়াবলৈ দিয়া থাকে তেতিয়া আপোনালোকে কেনেকৈ কৰিব আপোনালোক উলিয়াই দিছোঁ চাওক আপোনালোকৰ যে অপশ্যন থাকে আপোনালোকৰ 140 120 110 130 এনেকৈ যদি আপোনালোকৰ অপশ্যন থাকে একেবাৰে শ্বৰ্ট টিক্সত আপোনালোকক শিকাই দিছোঁ চাওক প্ৰথমে আপোনালোকে কি কৰিব 5টো আপোনালোকে বৰ্গ কৰি দিব 5টো বৰ্গ কৰিলে 5 5 গুণ 25 হ'ল চ' আপোনালোকে এই কিউব দিছে এই তিনিটো দেখিছেনে এই তিনিটো আপোনালোকে 25ৰ লগত মাইনাছ কৰি দিব মাইনাছ কৰিলে আপোনালোকে পাব 22 হৈ গ'ল তাৰপিছত এই 22টো পালে এই 22টো আপোনালোকৰ এই 5টো দিছিলে নে এই 5টো আপুনি লগালগ এই 22ৰ লগত আপোনালোকে পূৰণ কৰি দিব পূৰণ কৰি দিলে যিটো আপোনালোকে উত্তৰটো পাব সেই উত্তৰটোৱে হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ চ' এইটো 5 2 10 1 তো 5 2 10 11 110 চ' ইয়াৰ অপশ্যন আছেনে চ' 140 120 110 চ' অপশ্যন চি ৰাইট আনচাৰ তো বাকীকেইটা কাটি দিব চ' বাকীকেইটা কাটি দিলোঁ অপশ্যন চি হৈছে ৰাইট আনচাৰ